Hello guys, welcome back to my cooking channel. মই আজি আপোনালোকলৈ লৈ আহিছোঁ কুকুৰাৰ মাংসৰ জালুকীয়া। তাৰ বাবে মই এই সামগ্ৰীখিনি লৈছোঁ। চাওক অতি কম সামগ্ৰীত কেনেকৈ এটা টেষ্টি আছামিজ ডিছ বনাব পাৰি। মই পিঁয়াজ কেইটা চপ কৰি ল'লোঁ, জিৰা আৰু যিখিনি জালুক আছিলে সেইখিনি পিচি ল'লোঁ, আদা নহৰুখিনি পিচি ল'লোঁ আৰু কেইটামান কেঁচা জলকীয়া স্লিট কৰি ল'লোঁ। এয়া চাওক মই আধা কেজি মাংস নিমখ হালধি সানি অকণমান নেমু চেপি মেৰিনেট কৰি ল'লোঁ। কেৰাহীত অকণমান তেল গৰম কৰিলোঁ, কৰি লৈ পেলাই এয়া পিঁয়াজখিনি মই ভাজিব ল'লোঁ। পিঁয়াজখিনি কোমল হোৱালৈকে ভাজিব লাগিব, গলি যোৱালৈকে। এতিয়া মই কেঁচা জলকীয়াকেইটাও এড কৰিলোঁ। ভাজাৰ সময়ত কেঁচা জলকীয়াকেইটা এড কৰিলে গোন্ধটো আৰু বেছি ধুনীয়া আহে। এয়া চাওক মই গোটেইখিনি ভাপত অকণমান সিজিব দিলোঁ যাতে জ্বলি নাযায় কেঁচা জলকীয়াখিনি। এনেকৈ কৰি ভাজি আকৌ মই লৰাই দিলোঁ। এনেকৈ লৰাই আপোনালোকে পিঁয়াজখিনি গলি যোৱালৈকে ভাজিব। এটা মিঠা এটা টেষ্ট আহে যে তেতিয়ালৈকে। আৰু মই ইয়াতে মাংসখিনিতে এড কৰি দিলোঁ। মাংসখিনিৰ লগতো মই পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। এয়া চাওক পিঁয়াজখিনি একেবাৰে পুৰি বহুত ভাজি নল'ব। বহুত ভাজি ল'লে যেতিয়া আপুনি মাংসৰ লগত ভাজিব পিঁয়াজটো আৰু বেছি ভাজা খাব, তাত জ্বলি যোৱাৰ বহুত পচিবিলিটি থাকে। সেইটো কাৰণে তেনেকৈ কৰিব। এতিয়া মই অকণমান হালধি দিলোঁ। মই ছাইডত অকণমান তেল উলিয়াই লৈ তাতে মই হালধিখিনি দিছোঁ যাতে হালধিৰ কেঁচা কেঁচা ভাৱটো নাহে। এয়া চাওক মই হালধিখিনি দি পেলাই আকৌ গোটেইখিনি একেলগ কৰিছোঁ। মই মেৰিনেট কৰোঁতে হালধি দিছিলোঁ কিন্তু অকণ কম যেন লাগিছে, কাৰণ ইয়াতে যিহেতু মই আৰু বেলেগ একো মছলা ইউজ নকৰোঁ, সেইখিনিয়ে কৰিম। জিৰা গুড়ি ইউজ নকৰোঁ, তাতেও অলপমান কালাৰ থাকে, সেইবিলাক ইউজ নকৰোঁ কাৰণে মই অকণমান হালধিটোকে বেছিকৈ দিছোঁ। এয়া চাওক এতিয়া মই আদা নহৰু আৰু জালুক জিৰা যিখিনি পিচি ৰাখিছিলোঁ সেইখিনিৰ সৈতে মই আকৌ ভাজিছোঁ। আৰু শেষতো মই অকণমান জালুকৰ গুড়ি ওপৰেদি ছটিয়াই দিম যাতে জালুকৰ গোন্ধটো বেছি ধুনীয়াকৈ আহে। এনেকৈ কৰি অলপ সময় ভাজি ল'ব। ভাজি লোৱাৰ পাছত মই অকণমান ঢাকনা মাৰি সিজিবলৈ দিম, কাৰণ মাংসটো অলৰেডি সিজিছেই। পিঁয়াজখিনি গলি গ্ৰেভি হোৱালৈকে সিমানখিনি ভাজিবৰ কাৰণে মই আকৌ ঢাকনাখন লগাই দিলোঁ। এতিয়া মাংসখিনি আপোনাৰ প্ৰথমে ফ্ৰাই কৰি লোৱাৰ পিছত ঢাকনাটো লগাই পেলাই সিজিব দিলে এটা কাম আপোনাৰ বহুত বেছি ভাল হয়, কাৰণ ওপৰৰ লেয়াৰটো ক্ৰিস্পি হৈ যায়, ভিতৰৰখিনি জুচি হৈ থাকে। তেনেকৈ কৰি বনালে, নহ'লে ভিতৰৰখিনিও ড্ৰাই হৈ যায় বেছি তেলত ভাজিলে। এতিয়া মই আলু অলপমান দিলোঁ, বইল আলু দিছোঁ দেখিছেই। তাতে মই অকণমান আকৌ হালধি দি দিছোঁ, কাৰণ তেতিয়াহে হালধিৰ ৰংটো আহিব আলুটো যিহেতু মই আগতে ফ্ৰাই কৰি ল'লে এইটো ষ্টেপ আপোনালোকে স্কিপ কৰিব পাৰে। এতিয়া গোটেইখিনি একেলগে মিলাই দিলোঁ। আপোনালোকে ভাবিছে চাগে বেছি হৈ যাব, কিন্তু বেছি একো নহয়, ঠিক পৰিমাণতে থাকিব। যিহেতু ইয়াতে জলকীয়া গুড়ি, ধনিয়া গুড়ি, মিট মছলা, চিকেন মছলা এইবিলাক একো নিদিওঁ, তাতে কম পৰিমাণে হ'লেও কালাৰ আৰু আপোনালোকৰ জলকীয়া গুড়ি মিক্স থাকে বাবে কালাৰটো অকণ এনহেঞ্চ হয়। ইয়াতে যিহেতু নিদোঁৱে, নহ'লে তৰকাৰীখিনি দেখিবলৈ একেবাৰে ঢেলা লাগিব, নহয় জানো? আপোনালোকে এনেকৈ বনাই খাই চাবচোন। আৰু যদি মোৰ ৰেচিপিসমূহ চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই দেখি থাকোঁ মোৰ ভিডিঅ'ছত বহুত বেছি ছাবস্ক্ৰাইবাৰ নাহে, ভিউজ আহে, নতুন ভিউৱাৰ্ছ, বাট ছাবস্ক্ৰাইব নকৰে চেনেলটো। যদি আপোনালোকে মোৰ চেনেলটো চাই থাকিব বিচাৰে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া চাওক মাংসখিনি মই আৰু অলপমান সময় ভাজিলোঁ ধুনীয়াকৈ। ভাজি হ'লেই এয়া লৰাই পেলাই মই আৰামছে লৰাইছোঁ যাতে মাংসখিনি ভাগি নাযায়। আৰু অলপ সময়ৰ পিছতে মই গৰম পানী কৰি মাংসখিনিত এড কৰিম। মাংসখিনি ধুনীয়াকৈ ভাজাটো বিৰাটেই দৰকাৰী, কাৰণ যিমান ভালকৈ ভাজিব মাংসৰ টেষ্টটো সিমানেই বাঢ়িব। নহ'লে মাংসটো পানীত বইল হৈ যোৱাৰ নিচিনা হয়, ভাজাৰ সেই টেষ্টটো নাহে, ফাহি যায় ব্ৰইলাৰ মাংস। মই ফাহি যায় বুলি কওঁ, আঁহৰ নিচিনা হৈ যায়। যদি আপোনালোকে ভালকৈ ফ্ৰাই কৰে তেতিয়াহ'লে সেইটো নহয়। সেইকাৰণে গৰম পানী ইউজ কৰিব, পূৰা উতলা গৰম পানী ইয়াতে ঢালি দিব। তেতিয়া গ্ৰেভিটো হওঁতে বেছি সময় নালাগে আৰু মাংসখিনি পানীত বেছি বইল হ'ব লগাও নহয়,
সেইটো কাৰণে আপোনাৰ এতিয়া মাংসখিনি দিলে ভাজি নাযায়। এয়া চাওক বইল আহিলে ধুনীয়া বইল আহিছে নহয়, গোন্ধটো বিৰাট ধুনীয়া লাগিছে। আপোনাৰ জালুকৰ যিটো গোন্ধ আৰু আদা নহৰুৰ যিটো গোন্ধ, আদা নহৰুটো আপোনালোকে তেলত নিদিব। তেলত দিলে যিটো আদা নহৰু আৰু জালুকৰ এটা মিশ্ৰণ কেঁচা কেঁচা গোন্ধ এটা আহে, সেই গোন্ধটো পূৰা মৰি যায় আৰু টেষ্টটো একেবাৰে বেলেগ হৈ যায় খাবলৈ। সেইটো কাৰণে আপোনালোকে আধা ভাজি হোৱাৰ পিছত আদা নহৰু আৰু জালুকখিনি ইউজ কৰিব। এয়া চাওক মই হেতাৰে ভাঙি দিছোঁ অকণমান আলু, যাতে গ্ৰেভিটো অলপমান ঠিক হয়। মই পাতল পাতল গ্ৰেভি খাব একদমেই ভাল নাপাওঁ, কাৰণ পাতল গ্ৰেভিত কি হয়, ভাতখিনিত আপুনি ঢালিলে গ্ৰেভিটো বৈয়ে গুচি যায়, টেষ্টটো ইমানকৈ নোপোৱা নাযায়। সেইটো কাৰণে মই অকণমান গ্ৰেভিটো ঠিক হ'লে ভাল পাওঁ, যাতে ভাতখিনি হোল্ড হ'ব পাৰে বা ৰুটি খালে আপুনি হোল্ড হ'ব পাৰে ৰুটি খালে গ্ৰেভিটো, তেনেকুৱা কৰোঁ। এনেই মানুহে মষ্টলি জোলেই প্ৰিফাৰ কৰে মাংসৰ জোল বা মাছৰ জোল। আপোনালোকে খাই থাকে, আপোনালোকে পানীখিনি নিজৰ টেষ্টৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংকছ ফৰ ৱাচিং। আগলৈকে মোৰ ভিডিঅ'সমূহ এনেকৈ চাই থাকিব, ছাপোৰ্ট কৰি আৰু মৰম কৰি যাব।